নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক আকৌ এবাৰ স্বাগতম জনাইছোঁ টেক বতৰালৈ। আপোনালোকে গম পাইছেই চাগে, মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী পৰীক্ষা চলি থকাৰ বাবে APDCL পিছুৱাই দিছে এক্সামৰ ডেট। এতিয়া এক্সামৰ ডেট হৈছে 17 মাৰ্চ আৰু ইয়াৰ লগে লগে আপুনিও পাই গৈছে প্ৰিপেৰেশ্যনৰ কাৰণে এক মাহ বেছি সময়। তেনেহ'লে আমি এই ভিডিঅ'টোত আপোনাৰ বাবে লৈ আনিছোঁ APDCLৰ কাৰণে আপুনি কেনেকৈ পঢ়িব আৰু APDCLত কেনেকুৱা এক্সাম পেটাৰ্ণ আহিব। প্ৰথমে চাওঁ আহক APDCL এক্সাম পেটাৰ্ণৰ বিষয়ে। অবজেক্টিভ টাইপ কুৱেশ্যন হ'ব, লগতে থাকিব মাল্টিপল চইচ, যেনেকৈ ধৰক ৰামৰ ঘৈণীয়েকৰ নাম লিখক, ৰীতা, গীতা, সীতা, এনেকৈ অপশ্যন থাকিব। তো আপুনি ক্লিক কৰিব লাগিব সীতাত। আপোনাৰ মনত থাকি যোৱাৰ কাৰণে মই এইটো এক্সাম্পল আপোনাৰ সন্মুখত দিছোঁ। নেক্সট আহিব আপোনাৰ প্ৰত্যেকটো কুৱেশ্যনতে 1 মাৰ্ক থাকিব। যদি আপুনি শুদ্ধ উত্তৰ দিয়ে তেতিয়াহ'লে আপুনি পাব 1 নম্বৰ। তাত থাকিব নিগেটিভ মাৰ্কিঙো আছে। যদি আপুনি এটা ভুল এনচাৰ দিয়ে তেতিয়াহ'লে 0.25 নম্বৰ কাট খাই যাব। মানে আপুনি 4টা যদি ভুল কৰে তেতিয়াহ'লে আপোনাৰ 1 মাৰ্ক মাইনাছ হ'ব। ঠিক আছে। নেক্সট আহিছে আপোনাৰ কেলকুলেটাৰ, মোবাইল ফোন, এনেকুৱা ধৰণৰ কোনো ধৰণৰ ইলেক্ট্ৰনিক গেজেটছ আপোনাক এক্সাম হলৰ ভিতৰলৈ নিবলৈ নিদিয়ে। এতিয়া চাইছোঁ আমি নেম অফ দ্য পোষ্টবিলাকৰ নাম কি কি। তো পোষ্ট আছে আপোনাৰ AAO, ছেকেণ্ড আছে আপোনাৰ অফিচ কাম ফিল্ড এছিষ্টেণ্ট, তাৰপিছত আছে লাইট ভেহিকেল ড্ৰাইভাৰ মানে ড্ৰাইভাৰ পোষ্ট, তাৰপিছত আছে সহায়কৰ পোষ্ট। তাৰপিছত চাইছোঁ APDCLৰ চিলেবাছ। AAO পোষ্টৰ কাৰণে চিলেবাছ কি হয়। চিলেবাছখন দুটা পাৰ্টত ভাগ কৰা আছে, পাৰ্ট A আৰু পাৰ্ট B। পাৰ্ট Aত আহিব 50 নম্বৰ। পাৰ্ট Aত আছে আপোনাৰ জেনেৰেল ইংলিছ, জেনেৰেল নলেজ, জেনেৰেল এপ্টিটিউড, বেচিক কম্পিউটাৰ নলেজ আৰু জেনেৰেল মেথামেটিক্স। আপোনাৰ এইখিনি ক্লাছ 10 ষ্টেণ্ডাৰ্ডৰ লেভেলত চালেই হৈ গ'ল আপুনি। ঠিক আছে। নেক্সট আহিছে আপোনাৰ পাৰ্ট বিৰ কাৰণে। পাৰ্ট বিটো থাকিব 50 নম্বৰ আৰু পাৰ্ট বিত অহা ছাবজেক্ট কেইটা হ'ল একাউণ্টেঞ্চি, ষ্টেটিষ্টিক্স, মেথামেটিক্স আহিব। ঠিক আছে। আৰু এইখিনি যে ছাবজেক্ট আছে এইখিনি ডিগ্ৰী লেভেলৰ আহিব। ঠিক আছে। নেক্সট APDCL চিলেবাছ অফিচ কাম ফিল্ড এছিষ্টেণ্টৰ কাৰণে কি চিলেবাছ হয় চাওঁ আহক। ইয়াত ফিল্ড এছিষ্টেণ্টৰ কাৰণে এনেকুৱা পাৰ্ট A পাৰ্ট B নাথাকে, এখনেই পেপাৰ হ'ব, মাৰ্ক থাকিব 100। ইয়াত ছাবজেক্ট থাকিব জেনেৰেল ইংলিছ, জেনেৰেল নলেজ, জেনেৰেল এপ্টিটিউড, বেচিক কম্পিউটাৰ নলেজ থাকিব, আকৌ আপোনাৰ জেনেৰেল মেথামেটিক্স। এইখিনিও আপোনাৰ ক্লাছ 10 ষ্টেণ্ডাৰ্ডৰ চালে হৈ গ'ল। মানে আপোনাৰ AAO অফিচ কাম ফিল্ড এছিষ্টেণ্টৰ এইখিনি চিলেবাছ একেই হয়। ঠিক আছে। নেক্সট আহিছোঁ আমি লাইট ভেহিকেল ড্ৰাইভাৰৰ কাৰণে চিলেবাছ কি আছে। লাইট ভেহিকেল ড্ৰাইভাৰৰ চিলেবাছটো দুটা পাৰ্টত আহিব আপোনাৰ, পাৰ্ট A আৰু পাৰ্ট B। পাৰ্ট Aত থাকিব আপোনাৰ 50 মাৰ্কছ। পাৰ্ট Aত থকা ছাবজেক্ট কেইটা হ'ল আপোনাৰ জেনেৰেল ইংলিছ, জেনেৰেল নলেজ, জেনেৰেল এপ্টিটিউড, জেনেৰেল মেথামেটিক্স। এইখিনি আপোনাৰ ক্লাছ 10 লেভেলৰ চালে হৈ গ'ল। নেক্সট আপোনাৰ পাৰ্ট B আহিছে। পাৰ্ট Bত থাকিব 50 মাৰ্ক আৰু ইয়াতে থাকিব মেটাৰ্ছ ৰিলেটেড টু ড্ৰাইভিং, মানে আপোনাৰ ড্ৰাইভিং কৰি দেখাব লাগিব। যিহেতু আপোনাৰ লাইট ভেহিকেল ড্ৰাইভাৰৰ পোষ্ট হয়, চ' আপোনাৰ ড্ৰাইভিংটো কেনেকুৱা সেইটো চাব। নেক্সট আপোনাৰ সহায়কৰ পোষ্টৰ কাৰণে ইয়াতো দুটা পাৰ্টত ভাগ কৰা আছে, পাৰ্ট A আৰু পাৰ্ট B। পাৰ্ট Aত আহিব 50 মাৰ্কৰ কাৰণে। পাৰ্ট Aত থকা ছাবজেক্ট কেইটা হ'ল জেনেৰেল ইংলিছ, জেনেৰেল নলেজ, জেনেৰেল এপ্টিটিউড, জেনেৰেল মেথামেটিক্স। আৰু এইখিনি আপোনাৰ ক্লাছ 10 ষ্টেণ্ডাৰ্ডৰ ষ্টাডি হৈ গ'ল। এইখিনি ছেমেই আছে তিনিওটা পোষ্টৰে, খালি কি সহায়ক পোষ্টত আপোনাৰ কম্পিউটাৰটো নাই। ঠিক আছে। আপোনাৰ পাৰ্ট বিত সহায়ক পোষ্টৰ পাৰ্ট বিতো থাকিব 50 মাৰ্কছ। পাৰ্ট বিত আপোনাৰ ক'ৰ ITI ছাবজেক্টছ থাকিব, যোনে ITI কমপ্লিট কৰিছে সিহঁতে গম পাব। ট্ৰেডছ হ'ব আপোনাৰ ইলেক্ট্ৰিচিয়ান, ৱায়াৰমেন, ৱেল্ডাৰ, ফিটাৰ, মেকানিষ্ট। ঠিক আছে। নেক্সট আহিছে আপোনাৰ বেচিক কম্পিউটাৰ নলেজ যিটো ছাবজেক্ট আছে, এই প্ৰথম দুটা পোষ্টত আহি আছিল বেচিক কম্পিউটাৰ নলেজ। তো বেচিক কম্পিউটাৰ নলেজত আপুনি কি পঢ়িব লাগিব এইটো চাওক। বেচিক কম্পিউটাৰ নলেজত আপোনাক প্ৰথমে লাগিব MS Word, MS Excel, এইবিলাক এপ্লিকেশ্যন চলাব জানিব লাগিব। নেক্সট আহিছে আপোনাৰ নলেজ ইন অপাৰেশ্যন অফ কম্পিউটাৰ। তাৰপিছত আছে আপোনাৰ কম্পিউটাৰ ছফ্টৱেৰ হাৰ্ডৱেৰ। তাৰপিছত আছে আপোনাৰ ৱৰ্ক প্লেছ প্ৰডাক্টিভিটি টুলছ, যিবিলাক ৱৰ্ক প্লেছ প্ৰডাক্টিভিটি টুলছ আছে সেইবিলাক আপুনি ইউজ কৰিব জানিব লাগিব। নেক্সট আহিছে আপোনাৰ কম্পিউটাৰ নেটৱৰ্কছ। তাৰপিছত আছে আপোনাৰ ইন্ট্ৰডাকশ্যন টু কম্পিউটাৰ ছায়েন্স। এইটো এটা থিয়ৰী হয়, আপুনি বুক কিনিলে তাত পাই যাব, পঢ়ি ল'লে হৈ গ'ল। নেক্সট আহিব আপোনাৰ উইণ্ড'জৰ বিষয়ে আপুনি জানিব লাগিব। নেক্সট আহিছে আপোনাৰ ইণ্টাৰনেট ইউজেছ, মানে আপুনি ইণ্টাৰনেট ইউজ কৰিব জানিব লাগিব। তাৰপিছত বেচিক কম্পিউটাৰৰ আকৌ এইকেইটা ছাবজেক্ট হ'ল MS উইণ্ড'জ। তাৰপিছত আছে আপোনাৰ বুলিয়ান এলজেব্ৰা। তাৰপিছত আছে আপোনাৰ MS Excel। তাৰপিছত আছে আপোনাৰ PC ছফ্টৱেৰ এণ্ড অফিচ অটোমেশ্যন। তাৰপিছত ডাটাবেছ মেনেজমেণ্ট ছিষ্টেম।
তাৰপিছত MS অফিচ, তাৰপিছত MS ৱৰ্ড, তাৰপিছত ডাটা ষ্ট্ৰাকচাৰ, তাৰপিছত MS পাৱাৰ পইণ্ট, তাৰপিছত এমাৰ্জিং টেকনলজিজ এণ্ড ৱেব পাব্লিছিং। তাৰপিছত আহিছে চাওঁ আহক আমি জেনেৰেল এপ্টিটিউডত কি আপুনি পঢ়িব লাগিব। জেনেৰেল এপ্টিটিউডত আপুনি পঢ়িব লাগিব ষ্টকছ এণ্ড শ্বেয়াৰ, তাৰপিছত আছে আপোনাৰ চিম্পল ইণ্টাৰেষ্ট, তাৰপিছত আপোনাৰ এৰিয়া, তাৰপিছত ভলিউম এণ্ড ছাৰ্ফেচ এৰিয়া, ভলিউম আৰু ছাৰ্ফেচ এৰিয়া ওলাব, আপুনি মেট্ৰিকৰ সময়ত পাইছিলে এইখিনি। তাৰপিছত আহিব আপোনাৰ লগাৰিথম, তাৰপিছত আহিব আপোনাৰ ৰেচেছ এণ্ড গেমছ, তাৰপিছত আহিব আপোনাৰ স্কুৱেৰ ৰুট এণ্ড কিউব ৰুট, তাৰপিছত আছে আপোনাৰ শ্বৰ্টছ এণ্ড ইণ্ডাইচেছ, তাৰপিছত আছে আপোনাৰ টাইম এণ্ড ডিষ্টেঞ্চ, তাৰপিছত আছে আপোনাৰ পাৰ্টনাৰশ্বিপ। এই গোটেইকেইটা যে টপিকছ আছে ইয়াতে এইটো ক্লাছ 10 লেভেলৰ হয়। আপুনি ক্লাছ 10লৈকে 9, 8, 9, 10ৰ বুকবিলাক যদি চাই তেতিয়াহ'লে এই গোটেইকেইটা টপিকছ আপুনি তাত পাই যাব। ঠিক আছে, মই যিকেইখন বুক আপোনাক ৰেকমেণ্ড কৰি আছোঁ, ডেছক্ৰিপশ্যনত লিংক দি আছোঁ, সেই বুককেইখনতো আপুনি গোটেইখিনি কোৰ্চ পাই যাব। জেনেৰেল এপ্টিটিউডত আকৌ আহিব আপোনাৰ বেংকাৰ্ছ ডিছকাউণ্ট, তাৰপিছত আহিব আপোনাৰ এলগেশ্যন এণ্ড মিক্সাৰ, তাৰপিছত আছে আপোনাৰ ডেচিমেল ফ্ৰেকশ্যন, তাৰপিছত আছে আপোনাৰ প্ৰবাবিলিটি, তাৰপিছত আছে আপোনাৰ কম্পাউণ্ড ইণ্টাৰেষ্ট, তাৰপিছত আছে আপোনাৰ এভাৰেজ কেনেকৈ ওলাব লাগে, তাৰপিছত আপোনাৰ আছে ৰেচিঅ' এণ্ড প্ৰপ'ৰ্চন, ৰেচিঅ' আৰু প্ৰপ'ৰ্চন কেনেকৈ ওলাব লাগে, তাৰপিছত আপোনাৰ আছে চেইন ৰুল, তাৰপিছত আছে চিম্প্লিফিকেশ্যন, তাৰপিছত আছে নাম্বাৰ্ছ, তাৰপিছত আছে পাৰ্মুলেশ্যন এণ্ড কম্বিনেশ্যন। ঠিক আছে, এইখিনি হ'ল আপোনাৰ জেনেৰেল এপ্টিটিউডৰ কাৰণে পঢ়িব লগা টপিকছ। ঠিক আছে, নেক্সট আহিছে আপোনাৰ জেনেৰেল ইংলিছত আপুনি কি টপিক পঢ়িব। জেনেৰেল ইংলিছৰ কাৰণে আপুনি পঢ়িব লাগিব পাৰা কমপ্লিশ্যন, তাৰপিছত আপোনাৰ আছে চেণ্টেন্স ইম্প্ৰুভমেণ্ট, তাৰপিছত আছে আপোনাৰ প্ৰিপ'জিশ্যনছ, তাৰপিছত আছে আপোনাৰ ইৰৰ কাৰেকশ্যন, তাৰপিছত আছে আপোনাৰ ফিল ইন দ্য ব্লেংকছ বিভিন্ন ধৰণৰ হ'ব পাৰে, প্ৰিপ'জিশ্যন এইবিলাক, ভাৰ্ব এইবিলাক হ'ব পাৰে। তাৰপিছত আছে আপোনাৰ জইনিং চেণ্টেন্স কেনেকৈ জইন কৰি দুটা চেণ্টেন্স দিব, সেইটো জইন কৰা এনেকুৱা টাইপৰ দিব। তাৰপিছত আছে আপোনাৰ এক্টিভ এণ্ড পেছিভ ভইচ, তাৰপিছত আছে আপোনাৰ এৰৰ কাৰেকশ্যন, আণ্ডাৰলাইন পাৰ্ট। আপোনাৰ এনেকুৱা এটা চেণ্টেন্স দিলে তাৰে তলত আণ্ডাৰলাইন কৰি দিব কোনখিনিত আপোনাৰ এৰৰটো আছে, সেইটো আপুনি কাৰেক্ট কৰিব লাগিব। জেনেৰেল ইংলিছত আকৌ পঢ়িব লগা আছে আপোনাৰ স্পটিং এৰৰ্ছ। আপুনি এৰৰ্ছ যিটো আছে সেইটো স্পট কৰিব লাগিব। চেণ্টেন্স এটা দিছে ধৰক, এটা এৰৰ আছে, ভুল আছে তাত, সেইটো স্পট কৰিব লাগিব আপুনি, কোনখিনিত আছে আপুনি গম পাব লাগিব। ঠিক আছে, তাৰপিছত আছে আপোনাৰ ইডিয়মছ এণ্ড ফ্ৰেজেছ, তাৰপিছত আছে আপোনাৰ পেজেছ কমপ্লিশ্যন, তাৰপিছত আছে আপোনাৰ এণ্টনিমছ, তাৰপিছত আছে আপোনাৰ চিননিমছ, তাৰপিছত চেণ্টেন্স কমপ্লিশ্যন, তাৰপিছত ছাবষ্টিটিউশ্যনছ, তাৰপিছত আছে আপোনাৰ চেণ্টেন্স এৰেঞ্জমেণ্ট। চেণ্টেন্স এৰেঞ্জমেণ্ট হ'ল মানে আপোনাৰ চেণ্টেন্সবিলাক এৰেঞ্জ কেনেকৈ কৰিব লাগে। ঠিক আছে, নেক্সট আছে আপোনাৰ জেনেৰেল নলেজ। জেনেৰেল নলেজত আপুনি পঢ়িব লাগিব ইণ্ডিয়ান পলিটিক্সৰ বিষয়ে, জিঅ'গ্ৰাফীৰ বিষয়ে, বায়'লজিৰ বিষয়ে, লিটাৰেচাৰ, আৰ্টিষ্ট, চিভিক্স, ইণ্ডিয়ান হিষ্ট্ৰী, স্পৰ্টছ, জেনেৰেল ছায়েন্স, ফেমাছ ডেজ এণ্ড ডেটছ, মানে আপোনাৰ ফেমাছ ডেজ যিবিলাক আছে এনেকুৱা ধৰক ইণ্ডিপেণ্ডেন্স ডে কেতিয়া, ৰিপাব্লিক ডে কেতিয়া, এনেকুৱা টাইপৰ ফেমাছ ডেজবিলাক। তাৰপিছত আপোনাৰ আছে ইনভেনশ্যন এণ্ড ডিছকভাৰিজ, মানে আপোনাৰ ৰেডিঅ' কোনে আৱিষ্কাৰ কৰিছিল, টিভি কোনে আৱিষ্কাৰ কৰিছিল, এনেকুৱা ধৰণৰ ইনভেনশ্যন আৰু ডিছকভাৰিজবিলাক। তাৰপিছত জেনেৰেল নলেজত আপোনাৰ লাগিব এনভাইৰমেণ্টেল ইছ্যুজ, পৰিৱেশক লৈ যিবিলাক সমস্যা আছে এইবিলাকৰ বিষয়ে আহিব পাৰে। তাৰপিছত আছে আপোনাৰ টুৰিজিম, তাৰপিছত ইণ্ডিয়ান ইকনমি, তাৰপিছত আছে ফেমাছ বুকছ এণ্ড অথৰ্ছ, তাৰপিছত আছে কাণ্ট্ৰিজ এণ্ড কেপিটেলছ, তাৰপিছত আছে ইণ্ডিয়ান পাৰ্লিয়ামেণ্ট, তাৰপিছত আছে ৰিভাৰ্ছ, লেকছ এণ্ড চিজ, তাৰপিছত আছে হেৰিটেজ, তাৰপিছত আছে ফেমাছ প্লেচেছ ইন ইণ্ডিয়া, তাৰপিছত আহিব আপোনাৰ কাৰেণ্ট এফেয়াৰ্ছ। নেক্সট আহিছে আপোনাৰ চিলেকশ্যন প্ৰচেছ। চিলেকশ্যন প্ৰচেছ কেনেকৈ হ'ব? চিলেকশ্যন প্ৰচেছৰ কাৰণে তিনিটা প্ৰচেছ আছে। প্ৰথমটো হ'ব আপোনাৰ ৰিটেন এক্সাম। ৰিটেন এক্সামত পাছ কৰাৰ পিছত আপোনাক পাৰ্চনেল ইণ্টাৰভিউৰ কাৰণে মাতিব। যদি আপুনি পাৰ্চনেল ইণ্টাৰভিউত চিলেকশ্যন পাই যায় তেতিয়া আপোনাক ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাৰণে মাতা হ'ব। আজিলৈকে ইমানখিনিয়ে। যদি ভাল লাগিছে আপোনাৰ ভিডিঅ'টো তেনেহ'লে লাইক কৰিব, লগতে আপোনাৰ বন্ধু আৰু বান্ধৱীৰ মাজত শ্বেয়াৰ কৰিব। যিসকলে নতুনকৈ চাই আছে আমাৰ এই ভিডিঅ' তেনেহ'লে ছাবস্ক্ৰাইব কৰিব। ছাবস্ক্ৰাইব কৰিবৰ বাবে তলৰ ৰঙা বটনটো দবাব। ধন্যবাদ।